হিমোগ্লোবিন মানে লাইফ টাইম হিমোগ্লোবিনটো কমেই থাকিব বোলে। এই মাহৰ মূৰত আহিছে আমাৰ ঘৰলৈ। হাই চুমুনা দি দিয়া, আমাক মৰম দিবা দেই, কৈ দিয়া আমাৰ ঘৰত মৰম দিবা। মোৰ গালত হাও হ'ল ওলাইছোঁ MS কোঁৱৰ আৰু অকণমান বিশালত পাম ন। বেটী হিমোগ্লোবিনৰ ৰিপৰ্ট এটা মানে বাহিৰলৈ পঠোৱা কথা আছিলে, এতিয়া এডমিট হওঁতে। তাৰপিছত সেই ৰিপৰ্টটো আহিলে MS কোঁৱৰক এবাৰ দেখাওঁগৈ। আৰু আকৌ গাটো অলপ আজি জ্বৰ হৈ আছে, জ্বৰ আৰু কাহটো মোৰো হৈ আছে, ভাল হোৱাই নাই। এতিয়া সেইটো কাৰণে MS কোঁৱৰৰ ৰিপৰ্টটো দেখাওঁগৈ, আইদেউ সন্দিকৈকো এবাৰ দেখাই আনোগৈ ন। এতিয়া এইফালে হাই পাই গ'লোঁ, গাড়ীতে ৰৈ আছোঁ কাৰণ বাহিৰত ঠাণ্ডা, আজি বতৰটো বহুত বেছি ঠাণ্ডা। সেইটো কাৰণে বৰষুণ অলপ অলপ দি আছে। মিষ্টাৰে সুধিব গৈছে কাৰণ বহুত বেছি থাকে পেচেণ্ট, সেইটো কাৰণে আগতে সুধি মেলি ল'ব, যেতিয়া সোমাবলৈ হ'ব তেতিয়া আমি যাম আৰু, হয় নাই? ভাল লাগিছে গাটো, লাগিছে ডক্টৰ আহিব। MS কোঁৱৰ আছে মন্দিৰৰ ফ্ৰণ্টত। ডক্টৰক দেখাই মেলি হৈ গ'ল, ওলাই গ'লোঁ। আগৰ সমান কাহটো নাই বাৰু, ৰাতিৰ জ্বৰটো উঠিছিলে। তাৰপাছত হিমোগ্লোবিনটো কম আছিলে। তাই বোলে আমাৰ জিনৰ পৰা এটা গৈছে হিমোগ্লোবিন মানে লাইফ টাইম হিমোগ্লোবিনটো কমেই থাকিব বোলে, সেইটো কাৰণে টেবলেট এটা দিছে। এতিয়াৰ পৰা লাইফ টাইম টেবলেটটো খাই থাকিব লাগিব বোলে। হিমোগ্লোবিনটো কম হোৱাৰ কাৰণে ইয়াৰ জ্বৰ চৰ্দি কাহটো মানে নুগুচেই। এতিয়া কালি পৰহি এডমিট কৰাই নিছোঁহে, আজি আকৌ ষ্টাৰ্ট হৈয়ে গ'ল। সেই তেনেকুৱা নিচিনা মানে, সেইটো কাৰণে সৰু টেবলেট এটা দিছে, লাইফ টাইম খাই থাকিবলৈ কৈছে। তেতিয়া ইয়াৰ ৱেইটটো কম আছে, ৱেইটটো নহ'লে যেনেকৈ মানে ৱেইটটো নাবাঢ়িলে হ'লে তেনেকুৱা নিচিনা প্ৰব্লেম হৈ থাকিলে হ'লে, এনি টাইম জ্বৰ চৰ্দি কাহ অলপতে হৈ থাকিলে হ'লে, সেই তেনেকুৱা কথা কৈছে। মোৰ আৰু মিষ্টাৰ জিনৰ পৰা গৈছে বোলে এইটো হিমোগ্লোবিনৰ এইটো প্ৰব্লেমটো একেবাৰে কম আছে, 14 থাকিব লাগে, 8 পইণ্ট কিমান আছে বোলে। সেইটো আৰু একো নাই, হয় নাই? বেমাৰ ভালহে হ'বলৈ, হয় নাই? এনেই ষ্ট্ৰং গাল নহয় আমাৰ ছোৱালী, হয় ন? ভাল ছোৱালী নহয়, ষ্ট্ৰং হয় নাই? হয়। কি দিম কৈছে তোমাক বিয়াত? মেখেলা কি লাগিব, পাটৰ নে মুগা? কৈছে পাটৰ। কৈছে অ' ঢেৰ দাম পৰিব নহয় বোলে, হয় নাই? ককাই এতিয়া তোমাক দৰৱ দিছে, সদায় সেয়াত আছে, সদায় খাই থাকিবা নাই? এতিয়া খাবা, সদায় খাব লাগিব তুমি আইতা হোৱালৈকে, খাই থাকিবা দেই। আইতাক দিবা। এতিয়া ক'ত যাব? কিবা খোৱাবা? একো নোখোৱাই, অকল ঘৰত ভাত 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 ভাত। এনেকুৱা বেয়া পাপা ন ভণ্টি? বেয়া পাপা। ফাৰ্ষ্ট টাইম মই নোযোৱাকৈ কাপোৰ আনিব দিছিলোঁ, কেনেকুৱা আনিলা? পেণ্টটো মোৰ খাচ নহয়, টপটো ভালেই লাগিছে। এতিয়া কিবা খোৱা বেয়া বুলি কোৱা কাৰণে খং উঠি গ'ল। ৰখিলে টাউন আহিলে, আইদেউ ভৰি চা ইস্ত্ৰি দিবলৈ আৰু কি কৰিবলৈ, হা আৰু কাপোৰ মেচিনটো মানে মোৰ চুইচ বৰ্ড হেভি লাগিছিলে, এনেকুৱা এখন বনাই ল'লোঁ কাৰণ কিনাবিলাক বহুত বেছি জল্দি বেয়া হৈ যায়। এইকেইটা এটা চুইচ দিলে, অঁ এটা চুইচ এনেকৈ বনাই ল'লোঁ, কিনাবিলাক বহুত জল্দি বেয়া হৈ যায়। ঠাণ্ডা বতৰ আহি গ'লোঁ চুপ এগিলাছ খাবলৈ, আৰু এফালে বনাই লৈছোঁ তাৰপৰা ভাতৰ লগত খাবৰ কাৰণে। কম দিয়ক, ভাতৰ লগত খাব যে পোৱালিখনে ন। ৰেডি? চুপু আমাৰ ঘৰলৈ অহাৰ উপহাৰ হেনো এইটো। আহোঁতে প্ৰথম ডিমাণ্ড কৰি লৈছিলে এইখন, হয় নাই? পাই গ'লি? হেপী হয় নাই? হেপী ইচ ঐ গাত লাগিব ভণ্টি। ক'লে বিহুলে মেখেলা চাদৰ শুনিলা ভণ্টি? শুনিলা? তুমি যাবা? চুপু ঘৰ যাবগৈ নেকি আজি? থাকি যোৱা।
ইছৰাম হিন্দী শুনতা বৈ অলপমান শুই ল'লো শুই উঠি এতিয়া মানুহজনে মাতি আছে এইগাল চাহ কোনে খায় ভগৱান নেকি এইডাল কাপোৰ ভগৱান এইগাল চাহ খায় নেকি কি হ'ল হ'ল এনে ফিলটো কেনেকুৱা লাগিছে মাক লাগিছে নে বাপেক লাগিছে মাকক মেগী বনাবলৈ কোৱা নাই হে মাকক নকয় মেগী বনাবলৈ বাপেককে কৈছে কি কৰা তুমি লেপটপটো কি চাবা মটু পটলু টিভিটো ওলাই দিয়া অকল মিক্সাৰ নেকি আপোনালোকক ভিডিঅ'ত কোৱা হোৱা নাই চাগে আমাৰ আইদেউ এক্সামৰ ৰিজাল্ট দি মেলি 27 তাৰিখে এক্সাম শেষ হ'ল 1 তাৰিখে ৰিজাল্ট দিলে 2 তাৰিখে এডমিশ্যন হ'ল আৰু কিতাপ দিলে 2 তাৰিখৰ দিনাই সৰু ছোৱালী বেটীৰ গা বেয়া আছিলে গা বেয়া ভাগে ডক্টৰক দেখাই মেলি আমি কিতাপ লৈছিলোঁগৈ সেই তেতিয়াৰ পৰাই বেমাৰ ষ্টাৰ্ট আমাৰ ঘৰত সেইটো কাৰণে ভিডিঅ' কোৱা হোৱা নাই চাগে মুডত কৈছোঁ যদিও পাহৰিছোঁ তাৰপাছত এতিয়া কিতাপ চিতাপ দিয়া হ'লে ইমান দিন পঢ়োৱা হোৱা নাছিলে এবাৰ আইদেউ সন্দিকৈ পাইছে ক্লাছ সন্দিকৈ কোন ক্লাছত পাইছা 1ত পাইছে এবাৰ সায়েন্স হিন্দী কি যে পাইছে নহয় এনেই ইমান ভাল নহয় পঢ়াত ভাল নহয় মানে সিমান টাইম দিয়া নহয় আমাৰ মিষ্টাৰো নিজৰ কামত ব্যস্ত থাকে ময়ো যিমান দূৰ পাওঁ চাওঁ কিন্তু টিউশ্যন মানে ইমান ভালকৈ দিয়া হোৱা নাই কেতিয়াবা দিওঁহে এৰুৱাই দিয়া নিচিনাই হয় এৰুৱাই দিয়া নিচিনা হয় মানে কি হয় এই জাকৰ মাজত দিবলৈ মন নাযায় এই যি প্ৰফেচনেল টিউশ্যন কৰে ন তেওঁলোকৰ মাজত দিবলৈ মন নাযায় অকলেকে মানে দিবলৈ বিচাৰোঁ কিন্তু তেনেকুৱা টিচাৰ পোৱাটো অলপ প্ৰব্লেম হৈ যায় সেইটো কাৰণে টিউশ্যনটো ভালকৈ দিয়া হোৱা নহয়গৈ এনেই যোৱা নিচিনা হয় আৰু পঠাবলৈ মেলি এতিয়া টাইমটো নিমিলে তেনেকুৱা নিচিনা হয় সেইটো কাৰণে আগৰ এক্সাম দুটা মোৰ নিজৰ ভুলৰ কাৰণে বেয়া হ'ল প্ৰথমটো স্ক্ৰীণ পেইণ্টিঙত পূৰা বিজি থাকিলোঁ প্ৰথম এক্সাম 4টা এক্সাম হয় ইহঁতৰ তাৰপিছত গ'লোঁ ফুৰিবলৈ কলকাতা তাৰপাছতো ইটো খেলি মেলি এক্সাম বেয়া হ'ল শেষৰটো পৰীক্ষা যেনিবা 2টাই মানুহজনো ময়ো পূৰা মানে যিমানখিনি বাৰু চালোঁ ভালেই হ'ল বাৰু হৈছে এইখিনি সিমান ভাল হোৱা নাই সেইটো কাৰণে এবাৰ অকণমান আগৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ এতিয়া হিন্দী যিহেতু পাইছে হিন্দী খিনি লিখি থাকক বুলি আজিৰ পৰা শুৰু কৰিছোঁ আৰু কি হয় কি নাজানো অকল ইফাল ঘূৰি ফুৰা হয় নহয় আমাৰ হৈছে হিন্দী লিখিছা ঠিকেই হৈছে দিয়া প্ৰথমবাৰ লিখিছা তাৰপিছত সেইটো কাৰণে গা চা বেয়া কাৰণে ভালকৈ পঢ়া আইদেউ আকৌ বেয়া হ'লে গম পাইছে জ্বৰ হৈ গ'ল ভাল হৈ গ'ল হয় নেকি এতিয়া তুমি ইটো চাই হিন্দী লিখি থাকা মই কাপোৰ সেইদিনাখন মাজুলীত যোৱা কাপোৰযোৰ ইস্ত্ৰি কৰিব আছে আজি বৰ্ড বনাই আনিছোঁ গম পায় কাপোৰযোৰ ইস্ত্ৰি দি লওঁ বিচনা একদম খচি থৈ মেলি গৈছে বতৰ বেয়া হ'লে ঘৰৰ ভিতৰতে খচি থকা হয় একদম চাব নোৱাৰা হয় ঠিক আছে মই কাপোৰ চাপোৰ ইস্ত্ৰি কৰি লওঁ আচলতে ইস্ত্ৰি কৰিবলৈ ইস্ত্ৰি টেবুলখন থাকিলে ভাল হয় কৰিবলৈ কিন্তু নাই এতিয়া উপায় নাই এইযোৰ লৈছিলোঁ মই দিয়া মোৰ পৰা দেই বহুতে মেছেজ কৰিছে এইদিনাখন পিন্ধি কিনে এতিয়া নহয় 21 চন নে 22 চন কিবা তেনেকুৱাতে লোৱা এতিয়া মই ধুই মেলি দিওঁ কাপোৰ আচলতে এইবিলাক এযোৰ হ'ল ডাইট নুনি আচলতে ধুব নালাগে কিন্তু মই ধুই দিওঁ বেয়া পাওঁ সেইটো কাৰণে অলপ কিবা বেয়া হৈছে কি বাৰু আৰু এতিয়া গধূলি আহি গ'ল আমাৰ ঘৰলৈ আলহী এফালে ভিডিঅ' ডাবিং কৰি আছে এইফালে আহি গ'ল আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত মানৱী এনেই কেইমাহৰ মূৰত আহিছে আমাৰ ঘৰলৈ এতিয়া আহি মেলি মোৰ ভিউৱাৰ্ছসকলে সুধিছে কৈ দিব মানুহে এইফালে চা ভালকৈ তোমাৰ খবৰটো দেখাই দিয়া আজিকালি ভিডিঅ' মানুহে বহুত কম পায় বোলে তোমাৰ কি হৈছে নেকি কি হৈছে কেছটো বিজি আছে মানে ছোৱালীজনী বেলেগ কামত আৰু এফালে এলেনৰ টিকেট আৰু আমাৰ আইদেউ শুই আছে এনেকৈ এজনী বিজি আৰু এইফালে আমাৰ মিষ্টাৰ ভাত মই পাতি দিলোঁ মিষ্টাৰে বনাই আছে বিন আলু ভাজি আৰু মোৰ ভাগত গ্ৰেভি আছে এলেনে খাই বোলে বিলাহী আৰু
চালাড সেইটো মোৰ ভাগত আৰু কিবা এটা বনাম বুলি ভাবি আছোঁ বনাই লওঁ মই তাৰপিছত লগ পাই আছোঁ আপোনালোকক আৰু এলেনৰ প্ৰিয় খাদ্য হৈছে বিলাহী চালাড তাকে বনাই আছোঁ এইফালে কোনোবা যদি এলেনে আলহী গ'লে কোনোবা কি খুৱাওঁ কি নোখোৱাওঁ বিলাহী চালাড অকণমান বনাই দিলে হৈ যাব এলেন একদম কোনো কমপ্লেইন নাইকিয়াকৈ এলেনে ভাতটো খাই দিব এতিয়া আজি কি খানা বোলো নিৰামিষ খানাও নহয় এতিয়া এলেন কি খানা বুলিব এতিয়া এইটো সব খানা ঘৰুৱা খানা আকৌ কেনেকুৱা এনে কচোন বিয়াত বলিছে এলেনত ইমান মাছ মাংস নাখাওঁ বোলে আমনি লাগিছে সঁচাকৈ আমাৰো আমনি লাগিছে বাৰু কি হ'ল আইদেউ খোৱা